So hello আজি মেৰকুচিৰ পৰা ই গেলে সাইড লাগি এতিয়া আমি যাম আমাৰ মাইনুৰ হৈতে লিখিত নকওঁ আজি কথিত মামা হাতত তাতে তো আমি গাঁৱৰ ফালে যাম দাদাই নিবা আইচিও অহাও নাই কমকণ্ডা স্কুলত গেছি তো আহি আছে আমাক স্কুটি লাগে এতিয়া ব্লগ বনাবৰ কাৰণে স্পেচিয়েলি তো আমি স্কুটি ৰখি আছো কিন্তু এখন হাম্পাৰখন আহি ৰখি আছে এতিয়া কোনখনত যাব লাগে ঠিক হোৱা নাই গতিকে চাই থাকক পিছলে শেষত দেখানে হ'ল আগবৰৰ কাৰণে ড্ৰাইভাৰ আমাৰ দাদা স্পেচিয়েল ড্ৰাইভাৰ 500 টকা দিব লাগিব 1 জাগা মিটাৰ হয় অলপমান জাগা 1 কিলোমিটাৰ মান হয় স্কুটি নিব পাৰে ইয়াৰ স্কুটিখনৰ কাৰণে ৰখি আছে বেছেৰি দেখাই দিয়া তাৰ পৰা একবাৰ তো আমি য'ত স্কুটি বিচাৰি আহিছিলোঁ আমি স্কুটিখন নেপালোঁ মানে দাদাই আমাক ঠগাইছে সি স্কুলত থকা বুলি কয় সি মানুহটো নাই গায়েব এতিয়া আমি আৰু কমাই যাম কোকনিব ক'ব নোৱাৰোঁ মুঠতে যি কি নহওক মামাথেৰ ঘৰ পাব লাগে সেইটো জানো এতিয়া বা কোক নেই আমি কোক যাম এতিয়া মেৰকুচি চক ৰিটাৰ্ণ টু মেৰকুচি চক য'ৰ পৰা আহিছিলোঁ তাতে যাম আৰু গাড়ী বিচাৰি নাপালোঁ নহয় এখন খুলিলেও নাই একো নহয় আমি একবাৰ ফুৰিলো ভয় ভয় সেইজন মানুহ যিজনে আমাক ইমান সময় ঘূৰালাক নতুন ড্ৰাইভাৰ পেলই না কি ক'বা নোৱাৰো চবে চিন্তিত ঘূৰা উঠোৰা ঘূৰা তাই ভয় লাগছে মোৰ চিন্তিত প্ৰাণী বলা বইনি যি কৰক বলক আজি অকণমান আমাৰ মামাহঁতৰ পৰা ঘূৰি ফুৰি আহোঁ অলপমান ফাল্টুনিও কৰিম অলপমান ধেমালি কৰিম লগতে আপোনালোকক মামাহঁতৰ গাঁৱৰ দৃশ্যবিলাক দেখুৱাই যাম গাঁৱৰ পৰিৱেশ কি ক'ম আৰু গাঁৱৰ দৰে শান্তিৰ জাগা নাই ইমান ধুনীয়া পৰিৱেশ গাড়ীৰ হাল্লা নাই একোৱেই নাই মুঠতে চাৰিওফালে সেউজীয়া কি ক'ম আৰু সেইকাৰণে চহৰৰ মানুহবিলাকে হয়তো ছুটিৰ টাইমত গাঁৱৰ ফালে ফুৰিব আহে ইমান ধুনীয়া ৰাস্তা লগতে ইমান ধুনীয়া এটা পৰিৱেশ যায়ে কিবা এটা ভাল লাগে মানে গাঁৱৰ পৰিৱেশৰ মাজত মনটো ৰিফ্ৰেছ হৈ যায় সেইকাৰণে যাই বহুত ভাল লাগে বলকচোন চাওঁ আজি অকণমান আমাৰ মামাহঁতৰ ঘৰৰ পৰিৱেশ অকণমান ফুৰি আহোঁ পাহাৰ দেখা পায় এই দুটা আমি মানে মই আৰু মোৰ ভণ্টি পাই গৈছোঁ গাঁৱৰ ভাষাত আবু বুলি কয় দেই সেইকাৰণে মই আবু বুলিয়ে পাতি দিছোঁ এয়া আমি অহাৰ পিছত আমাৰ খোৱা খাদ্যৰ তৈয়াৰী চলি আছে এয়া আহিয়ে পাকঘৰত এয়া চাওক গাঁৱৰ চৌকা পাপা কিনো পুষ্টি দিব পাপা দে পুষ্টি দি আছে এয়া আমাৰ মাও বাইদেউ বাচন ধুই আছে খালত গাঁৱত এয়াই আৰু খালতে ধোৱা বাচন কাপোৰ গাঁও এয়া মামাহঁতৰ বাৰী মোৰ মামাৰ বাৰী
মামাৰ পানৰ খেতি, তামোলৰ খেতি। আমার মামা গরুকে মাস্ক পিন্ধে দিছি, গরুকে মাস্ক পিন্ধে দিছি। কৃষ্ণ মোৰ আইতা মানে আবু এইবিলাক মামাহঁতত কৰা কিছুমান ধেমালি। আমি সৰুতে মামাহঁতৰ তাত গ'লে এইবিলাকে কৰি আছিলোঁ। চ' অলপমান কৰিলোঁ। হেল্ল' বোলে অ' গীতাটো নুঠিল। নতুন উপহার আমার দুইরে ফালৰ পৰা স্পৰ্টিং দিব বইনে দিছো। একবাৰ পিন্ধি চালি ভাল পালো হয়। দেখ নেট কথা পাতিও পাৰিম দে ন। এয়া দোকে আমাৰ দোকে গিফ্ট দিলাক, কাপোৰ দিলাক আমাৰ দোকে। ভালো দিছি দে চকরিয়া গেলো। বাই বাই দা গটা গটা। বঢ়িয়া। তো আমি মামাহঁতৰ পৰা বাই বাই দিলোঁ। এতিয়া আৰু যাম ফুৰিব। ওচৰতে মামাহঁতৰ ওচৰতে জেঠীমাহঁতৰ ঘৰ আছে, মাহীহঁতৰ ঘৰ আছে। সকলোৰে ঘৰত এবাৰ এবাৰ সোমাই যাম। সময় বৰ্তমান গধূলি। তো গধূলিৰ দৃশ্য মামাহঁতৰ গাঁও আমাৰ জেগাখিনিৰ নাম গড়মাৰা। আপোনালোকৰ ঘৰো যদি তাত, যদি গড়মাৰাৰ পৰা কোনোবাই চাই আছে, কমেণ্ট কৰি দিব এটা। আজিকালি মানুহে খেতি নকৰে, কিনা চাউল খায়। গাঁৱত চাওক ইমান ধুনীয়াকৈ ধান খেতিবিলাক। গাহৰি চুচুটি থাকা গাহৰি মোৰ সেইটো ভিডিঅ'টো গাহৰি কাটা গাহৰি আছিল। দিয়াত গাহৰি আছিল। তুমি গাহৰি মাংস তো আমি এতিয়া পালোঁ মেৰকুচি। ঠাণ্ডা পৰি অলপমান তো আমি জুই পাম। সেইবিলাক আমাৰ পাৰ্লানি চলি আছে গোটেইকেইটাৰে। গোটেইকেইটা ভাই ভণ্টি মানে লগ পালে কিবা এটা মজাই বেলেগ, কিবা এটা ভাল লাগে। যেতিয়া আমি গোটেইকেইজনী বিশেষকৈ স্কুলত পঢ়ি থকা টাইমত যেতিয়া আমি লগ পাইছিলোঁ, মানে গৰম বন্ধত মামাহঁতৰ তাত গৈছিলোঁ একেলগে গোটেইকেইজনী। তো কিবা এটা মানে বহুত ভাল লাগিছিল। বৰ্তমান নাযাওঁৱেই, বৰ্তমান লগেই নাপাওঁ, সময়ে নাই কাৰো ওচৰত লগ হ'বৰ কাৰণে। তো মই গ'লোঁ এনেকৈ, গোটেইকেইটা লগ হ'লোঁ। এতিয়া আমাৰ মাংস বনোৱাৰ তৈয়াৰী চলি আছে। আমি খানা খাম এতিয়া। আমাৰ মাংস বনোৱা আছে, আমি এতিয়া ভাত খাম। এয়া আপোনালোককো দিছোঁ, নজৰ নলগাব দেই, পেট ফুলিলে বেয়া কথা হৈ যাব। তো খাই লৈ বিচনাত পৰি গ'লোঁ গোটেইকেইটা।
লগতে বিচনাত পৰাৰ আগে আগে এইখন মেল বহিল য'ত ময়ো আছোঁ। তো আজিলৈ টাটা বাই বাই।